গাইছ আমি সকলোৱে গা চা ধুই পুৰা ফ্ৰেছ ওলাই আহিলোঁ। এতিয়া আমি হোটেলত কিবা এটা খাই লওঁ, খাই কেনে ওলাই যাম আৰু ৰংঘৰ কাৰেংঘৰ এইবিলাক শিৱদৌল জয়দৌল এইবিলাক দেখাম। তো কিবা এটা খাই লওঁ। এতিয়া আমি তলাতল ঘৰ পাই গ'লোঁ। এইটো আমাৰ সন্মুখত তলাতল ঘৰ। ইয়াতে টিকটটো কাটি লওঁ, টিকটটো কাটি লৈ কেনে ভিতৰত সোমাই যাম। ইমান ডাঙৰ এইবিলাক ইমান বছৰ আগতে কেনেকৈ বনাইছিলে? হয়তো এইটো স্বৰ্গদেউ আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত বনোৱা বুলি কয়। আৰু ইয়াতে যোনবিলাক ষ্ট্ৰাকচাৰ আছে সেইবিলাক মানে কিবা মোগল স্থাপত্যৰ লগত কিবা মেটচ থকা বুলি কয়, কিন্তু কেনেকৈ বনাইছিল সেইটো তেতিয়াৰ দিনতে ইমান মজবুত না। তলাতল ঘৰ চোৱা হ'ল আৰু ওলাই এতিয়া যাইছোঁ ৰংঘৰ। জয়সাগৰ আমি যাই আছোঁ জয়সাগৰ পুখুৰী চাব। এইটো তলাতল ঘৰ আৰু এবাৰ দেখাই দিছোঁ। আমি আহিলোঁ এতিয়া জয়সাগৰ পুখুৰীত। চাব লগা মানে একো নাই বিশেষ, পুখুৰীত ডাঙৰ আৰু সেয়ে আহিছোঁ এতিয়া চাই যাম আৰু চব। মই আছোঁ আপোনাৰ এতিয়া এইটো মোৰ পিছফালে আছে, এইটো মানে সন্মুখতো আছে এইটো শিৱদৌল, আৰু এতিয়া অলপ আগত আছিল বিষ্ণুদৌল। কিন্তু ইয়াতে আৰু এটা শিৱদৌল বিষ্ণুদৌল আৰু এনেকে কিবা দেৱীদৌল আছে বুলি শুনিছোঁ। কিন্তু ক'ত বা কি এইটো এটা আৰু এটা বোলে আছে, মানে মেইন শিৱসাগৰ টাউন য'ত আছে তাতে বোলে মানে যোনটো শিৱসাগৰ পুখুৰী আছে তাতেও এটা আছে বুলি কৈছে। তো তাতেও সেইটোও দেখাম। আৰু পাইছে এইটো মোৰ সন্মুখত এইটো বিষ্ণুদৌল, এই যোনটো আপোনাৰ জয়সাগৰ পুখুৰীৰ কাষত এইটো কাষত যোনটো আছে এইটো বিষ্ণুদৌল। এই ইয়াতে নোসোমাওঁ আৰু ইয়াতে টিকট কাটিব লাগে। এইবিলাক মানুহ আহিছে চাব কাৰণে। আমি এতিয়া হোটেলত যাওঁ, হোটেলত কিবা এটা খাই কেনে ৰংঘৰ চাব যাম। আহিছোঁ আমি ইয়াতে উত্তৰণ মিউজিয়াম আছে ইয়াতে, এইটো চাওঁ ইয়াতে কি আছে, এইবিলাক কিবা কিবি আছে এইবিলাক চাই যাওঁ। যিহেতু টাইম আছে এইবাৰ মানে ৰংঘৰত যাম লাষ্ট, তো তাৰে আগতে এইটো চাই যাওঁ উত্তৰণ মিউজিয়ামটো। কিবা কিবি আছে এইবিলাক শংখ, অজগৰৰ চাল, এইটো জুম কৰাই আছো হা, এইটো বোলে অজগৰৰ চাল। মই যেতিয়া প্ৰথম দেখা পাইছিলোঁ না তেতিয়া ভাবিছিলোঁ মই এইটো কাপোৰ বুলি, তাৰপিছতহে গম পাইছোঁ বহুত আছে কিবা কিবি। এইবিলাক এইটো যে গাছত তামোল গছত বান্ধা চৰাইটো না, এইটো এইকেইটা লেমকেইটা চাওকচোন কোনে কোনটো ব্যৱহাৰ কৰি গৈছে। মই ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, এইটো কৈছোঁ ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এইবিলাক হ'ল আগৰ দিনৰ কইনছবিলাক, আপোনাৰ ৰংঘৰৰ এইটো কাঠৰ। এইবাৰ আহিছোঁ আমি ইয়াতে গোলাঘৰত, টিকট চিকট নালাগে ইয়াতে সোমাই যাওঁ আহিছোঁ এবাৰ। আৰু বা কেতিয়া আহোঁ শিৱসাগৰ, তো চাই যাওঁ। গোলাঘৰ মানে আপোনাৰ এইটো আপোনাৰ ষ্ট'ৰেজ বস্তু থোৱাৰ কাৰণে ইউজ কৰিছিল, সেইখিনিয়ে ক'লোঁ। আৰু মই বেছি যিহেতু নাজানো ইমান ষ্টাডি মাৰি লাভ নাই। ফাইনেলি আমি এইটো ৰংঘৰৰ বাকৰিত পালোঁ দিয়ক আৰু মানে ৱৰ্ল্ড ফেমাছ মানে এইটো সন্মুখত এইটো কিবা কৰিছে, ফাংচন হ'ব নেকি ইয়াতে। 440 কিলোমিটাৰ 440 কিলোমিটাৰ ঘূৰি মানে ট্ৰেইনত আহি ইফালে মানে মেইন এইটো চাবৰ কাৰণে আহিছিলোঁ। শিৱসাগৰ বুলি ক'লে মানে এইটো ফেমাছ, আৰু বাকী ইমান গম নাপাওঁ, কিন্তু এইটো জানো আৰু এইটো ফেমাছ। ইয়াতে কিবা ৰংপুৰ মেলা তাৰে প্ৰস্তুতি চলি আছে ইয়াতে। এইবিলাক ওপৰত যাই আছোঁ, ওপৰৰ পৰা গোটাই সেইটো দেখাম। মেইন আছিল না শিৱসাগৰ মানে ৰংঘৰ কাৰেংঘৰ এইবিলাক, সেইখিনিয়ে এই জেগাবিলাক মানে ইয়াতে ৰজা মহাৰাজাবিলাকে বহি কেনে যিবোৰ খেল ধেমালি নৃত্য এইবোৰ হৈছিল চাইছিল ইয়াতে। আপোনালোকে জানে আৰু তথাপিতো এবাৰ আহিছোঁ যাতে কৈ দিছোঁ, দেখাই দিছোঁ।
আৰু আমাৰ ইয়াতে বহিছে এই কুকুৰ এই তিনিটা নমুনা চালা ক'ত গ'ল নো জুম কৰি দেখাইছোঁ ৰ এই তিনিটা দিছে এই তিনিটা তাতে বহি আছে নমুনা তিনিটা আৰু দুটাই এটাই ফটো উঠি আছে এটাই ফটো উঠি আছে পল্লৱ যি কি নহওক জেগাখিনি কিন্তু মজা গাইছ আল্টিমেট জেগা ঐ পল্লৱ ফটো উঠা হোৱা নাই পল্লৱ ইমান জুম চাওঁ ৰ মোবাইলটোতো ভালে জুম আছে ফাটি যায় তথাপিতো গম পাই 20x চলি আছে জুম অ'কে ন প্ৰব্লেম ইয়া 1.1 হৈছে 1x যাৰ বিশেষ দেখাব লগা একো নাই এতিয়া গধূলি এতিয়া আমি ৰুমত যাম ৰুমত যাই কেনে তোমাৰ শিৱদৌলত আহিম অলপ দেৰিকৈ আহিম এতিয়া ৰুমত যাই অলপ মানে ফ্ৰেছ হৈ কথা বতৰা পাতি কেনে আহিম তাৰপিছত শিৱদৌল দেখাম আৰু কালি আজি গৈছোঁ কিন্তু তলাতল ঘৰ চালোঁ জয়সাগৰ পুখুৰী চালোঁ তাৰপিছত তোমাৰ আপোনাৰ কিবা এটা মিউজিয়াম আছিল সেইটো চালোঁ সেইটো ৰংঘৰ চালোঁ আৰু আগত কিবা এটা আছিল গোলাঘৰ সেইটো চালোঁ কালি আৰু চাব লগা আছে মেইন কাৰেংঘৰ আৰু কিবা কিবি কেইটামান আছে সেইকেইটা চাই কিনে হৈ যাব আমি এতিয়া ওপৰত যাওঁ ৰংঘৰৰ ওপৰত মাই গড কোনফালে দিবা যায় মানে ওপৰৰ পৰা তলৰ ভিউটো দেখাম ৰংঘৰৰ বাকৰিত মানে যিটো এইখিনি এই সন্মুখত মানে এইবিলাক ৰংঘৰৰ যে আপোনালোকেতো জানে চবে ইয়াতে ৰংগমঞ্চ বুলি কয় এইটো চাইডে আছিল না সেইটো চাইডে হ'ব তো এইখিনি ৰংগমঞ্চ বুলি কয় এইবিলাকত আপোনালোকৰ আহোমৰ দিনত এইবিলাকত খেল ধেমালি এইবিলাক হৈছিল এইবিলাক জেগাত এইবিলাক ওপৰত ৰজা মহাৰাজাবিলাকে বহি খেল ধেমালি চাইছিল হয় দিয়ক ৰাইজ য়েছ সেইখিনিয়ে এই জেগাবিলাক মানে ইয়াতে ৰজা মহাৰাজাবিলাকে বহি কেনে যিবোৰ খেল ধেমালি নৃত্য এইবোৰ হৈছিল চাইছিল ইয়াতে বিশেষ দেখাব লগা একো নাই এতিয়া গধূলি এতিয়া আমি ৰুমত যাম ৰুমত যাই কেনে তোমাৰ শিৱদৌলত আহিম আজি গৈছোঁ কিন্তু তলাতল ঘৰ চালোঁ জয়সাগৰ পুখুৰী চালোঁ তাৰপিছত তোমাৰ আপোনাৰ কিবা এটা মিউজিয়াম আছিল সেইটো চালোঁ সেইটো ৰংঘৰ চালোঁ আৰু আগত কিবা এটা আছিল গোলাঘৰ সেইটো চালোঁ কালি আৰু চাব লগা আছে মেইন কাৰেংঘৰ আৰু কিবা কিবি কেইটামান আছে সেইকেইটা চাই কিনে হৈ যাব আজি মই কৈছিলোঁ আপোনালোকক শিৱদৌল দেখাম বুলি কিন্তু আমাৰ এই ৰংঘৰৰ পৰা আমি এইখিনি ইয়ালৈকে খোজকাঢ়ি আহিলোঁ 4 কিলোমিটাৰ তাৰ কাৰণে আজি আপোনালোক শিৱদৌলটো দেখা নহ'ল কালি ৰাতিপুৱা আমি মানে আৰু শিৱদৌল নেদেখোৱাৰ কাৰণ হ'ল মাছ মাংস খাই লৈছে এনেকৈ মানে শিৱদৌলত যাব ইচ্ছা কৰা নাই তো গা চা ধুই এনেকৈ যাব ইচ্ছা কৰিছিল তো কালি ৰাতিপুৱা গা চা ধুই ডাইৰেক্ট শিৱদৌলত ওলাই যাম মানে কালিয়ে ওলাই যাম গোটেই বেগ চেগ লৈ কালি চেক আউট কৰি কিনে ৰুমৰ পৰা ওলাই যাম শিৱদৌল চাম আৰু কালি বাকী যিখিনি ঘূৰিব লাগে দিনটো ঘূৰিম আৰু গধূলি কালি ঘৰত গুচি যাম তো যি কি নহওক আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব আৰু এইটো আমাৰ ৰুমটো দেখা নাই বুলি কৈছিলে ইয়াতে দেখালোঁ দে আমার একটা ভিআইপি রুম একটা মারে আমার এই মেসি মেইন কোন রোনাল্ডো এই তো রোনাল্ডো একটু আপা চলে থাকা রুম
এইবাৰ এই কাজিয়া ভিতৰতে বাগৰা বাগৰি তো আপা চলি থাকা দিম বোলে আপা চলি ব্ৰেক ক'ত আছে চাওক আমি শিকি থৈ গৈছো আমি ব্ৰেক চেক পাই নিজৰ কামটো মেলি কিনে আমাৰ কামত কিবা কৰি থৈ গৈছে তো গাইছ আজিৰ কাৰণে এইখিনিয়ে বাই বাই জয় আই অসম